কি খবৰ আপোনালোকৰ? আই হোপ সকলোৱে ভালে আছে। কিন্তু আমি আজি গৈ আছোঁ শিৱসাগৰ। কেলৈ যাম নিজেও গম নাপাওঁ, আপোনালোকে গৈহে দেখিব। ময়ো গম পাম, আপোনালোকেও গম পাব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বাটতে গৈ থাকোঁতে লগ পালোঁ মৰম লগা শিশু বিহু দলটি। সিহঁতি কেমেৰা দেখি ৰ'বই নোৱাৰিলে, চবেই হাই দিয়া আৰম্ভ কৰিলে। সিহঁতি হাই দিয়া দেখি মই ৰ'বই নোৱাৰিলোঁ, লগতে ময়ো দিলোঁ হাই এটা। Echoing around these walls, fighting to create a song. I don't wanna miss a beat, and on we'll go through the way. ফাইনেলি আমি পাই গ'লোহি শিৱসাগৰ ভটিয়াপাৰাত থকা জোন স্কাই। আচলতে আপোনালোকক এটা কথা মই উদ্ধৰাই দিওঁ, প্ৰায় মানুহে কয় জন স্কাই, আচলতে জন স্কাই নহয়, মেইন নামটো হৈছে জোন স্কায়া। এই ৰিজৰ্টখন ভাস্কৰজ্যোতি চিনেমা হলৰ ঠিক কাষতে লাগি আছে। সেই ৰিজৰ্টখন আজি আপোনালোকক দেখাবলৈ আমি আহিছোঁ। ব'লক ৰিজৰ্টখন আমি উপভোগ কৰোঁ। আপোনালোকে সঁচাকৈ কৈছোঁ, মোৰ খোজটো এনেই কেনেকুৱা লাগিছে বাৰু? এনেকুৱা লগা নাইনে বাৰু যে মুখৰ আগত এটা আম পৰিলে কেনেকৈ আমি খৰখেদাকৈ আমটো ধৰোঁগৈ, ঠিক তেনেদৰে আমটো ল'বলৈ যেনেকৈ মানুহ খৰখেদাই কৰি যায়, তেনেকৈ মই গৈছোঁ। ইয়াত আহি এটা বস্তু বেছি ভাল লাগিল দে, সেউজীয়া গছ গছনি, পৰিৱেশটো ইমানেই চাফ চিকুণ যে কি ক'ম আপোনালোকক। আৰু এক আমাৰ চোতালবোৰ ক'ৰবাত দেখিব গছৰ পাত, ক'ৰবাত পলিথিন, ক'ৰবাত চিপছ। লোকৰ জেগাবোৰ ইমান চাফা হৈ থাকে, আমাৰ জেগাবোৰ কেলে তেনেকুৱা ধৰিব নোৱাৰোঁ মই। লোকৰ চুইমিং পুল চব ইমানেই চাফ চিকুণ, পানীৰ যিটো কালাৰ দেখিছেনে কিমান চাফা, একদম এনেকুৱা লাগিছে যে ইয়াতে পৰি গাটো ধুই দিওঁ নেকি। ময়ো এটা চুইমিং পুল বনাইছিলোঁ, আমাৰ ভাইটিয়ে মুটি একদম নিমখৰ পানী পেলালে, মই সেইটোৰ পুতি পেলালোঁ খঙতে। অকণমান আগলৈ গৈ দেখিলোঁ একদম শাৰী শাৰীকৈ ইমান ধুনীয়াকৈ এটা ঘৰ বনাই থোৱা আছে। মই বোলো এইকেইটা ঘৰ কোনে বনালে? আগলৈ গৈ দেখিছোঁ এইকেইটা ৰিজৰ্টৰ ঘৰ হয়, আচলতে ৰুম হয়। আপোনালোকে আহিয়ে থাকিব পাৰিব। মাত্ৰ 3800 পৰা 4600 ভিতৰত আপোনালোকে ৰুম পাই যাব ৰাতিত। আপোনালোকে কোনো টেনশ্যন ল'ব লগা নাই, ইয়াত চব আপোনালোকে সুবিধা পাব। আপোনালোকে চুইমিং পুল আদি কৰি চব সুবিধা পাব। আৰু লগত মই ওচৰত থাকিমেই, কোনোবাই কিবা ক'লে মোৰ কথা কৰিলে হ'ব, মোক কোনেও চিনি নাপায়। আৰু খানা পিনা কথাটো ক'বই নালাগে আৰু, যি মন যায় তাকে অৰ্ডাৰ দিলে আপোনালোকৰ ৰুমৰ ভিতৰত দি যাবহি, কোনো টেনশ্যনেই মানে ল'ব লগা নাই আৰু। মানে ভিউটোতো আলাগ আৰু, ভিউটো শিল্পা শক্তি ক'ব নিচিনা চুপাৰ চে ভি ওপৰ হে। আৰু ৰুমবোৰ মন কৰকচোন, পানীৰ ওপৰতে বনাই থোৱা আছে, কি মজা লাগিব। আপোনালোক আহক, পৰিয়াল লৈ পিনি থাকক, ইয়াত এনজয় কৰক। মই এটাই ক'ম আৰু, খায়েংগে পিয়েংগে ইছ কৰেংগে আৰু কিয়া। আৰু এটা মজেদাৰ বাট, ইয়াত আপোনালোকে চাৰিওপিনে একদম অকল জুবিনদাৰ গানে শুনিব পাৰিব। জুবিনদাৰ গান ফিল লৈ লৈ থকাৰ মজাৰ আলাগে বেলেগ। জুবিনদাৰ নাম ল'লে মোৰ মনটো ইম'চনেল হৈ যায়। মোৰ জুবিনদাৰ প্ৰতি বেলেগ এটা মৰম আছে। কি কৰিব, ভগৱানে যাক বেছি ভাল পাই লৈ গুচি যায় আৰু, আমাৰ মাজৰ পৰা গুচি গ'ল জুবিনদা। বাৰু এটাই ক'ম আৰু, #জাষ্টিক ফৰ জুবিন গাৰ্গ। আপোনালোকে কমেণ্ট কৰি জনাব, মোৰ নিচিনা জুবিনদাৰ গান শুনিলে আপোনালোকৰ ৰ'ব নোৱাৰে নেকি? আপোনালোকৰ ফিল কেনেকুৱা হয় জুবিনদাৰ গান শুনিলে? বাৰু আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া ভাল বস্তু এটা দেখাওঁ। মই আপোনালোকক বস্তু এটা দেখাম, চাব। এইজোপা কলগছ চাওক, গুৰি নাই, গুৰি নাইকিয়া কলগছ। আমাৰ সেইপিনে কলগছ আপুনি গুৰি নহ'লে কলগছেই নহয়। লোকক গুৰি নোহোৱাকৈ পাতৰ পৰাই আৰম্ভ। চাওক, ভালকৈ চাওক। কোনোবাই যদি আহে এই ৰিজৰ্টখন আহিব পাৰিব। ইয়াত মই ধুনীয়াকৈ ভাড়া ৰুম দি থৈছোঁ, মাত্ৰ 500 টকা। এই ৰিজৰ্টখনৰ বিষয়ে আপোনালোকক কি ক'ম আৰু, মানে ক'বলৈ কোনো ভাষা নাই। মানে ইংৰাজীতে ক'ম নে, হিন্দীতে ক'ম নে, বাংলাতে ক'ম নে, কি ভাষাত বুজাম, মানে বুজাবলৈ কোনো ভাষা নাইকিয়া হ'ল মোৰ ওচৰত। মানে যিকেইটা আছিলে ভাষাকেইটা শেষ হৈ থাকিলে মানে। আৰু চব পিনে মানুহ চাওক না, দূৰ দূৰণিৰ পৰা আহি মানুহ থাকেহি ইয়াত, খাহি বহি, মানে বেলেগ এটা দুনিয়া আৰু। ছোৱালীও আছে, ছোৱালী তোৱালী চব পাৰিব, আহিব পাৰিব দেই। তাৰপৰা এইবোৰ ডেকা ল'ৰাৰ কাৰণে কৈছোঁ। আগলৈ চাওক, ডাঙৰ এটা ধুনীয়া পুখুৰী দেখিছেনে? পুখুৰীটোত আপুনি ডাঙৰ ডাঙৰ মাছ দেখি পাব, একদম কাৱৈ, খলিহনা, পুঠি, এইবোৰতো সৰু মাছ, ডাঙৰ ডাঙৰ মাছ, এই শ'ল, বাহু, মানে মজাই বেলেগ আৰু। মই ইয়াত থকা, মই ক'লো নাই, আপোনালোক আহক, খালি থাককহি মানে, আৰু ফিল লওক আৰু। চাওক পানীৰ ওপৰত কেনেকৈ ৰুমবোৰ এটা এটাকৈ থিয় হৈ আছে, মজা লাগিব আৰু। আহক, কম পইচাত আৰু ধুনীয়া জেগা আৰু। সেই কিনাৰতে চাওক, নতুনকৈ আৰু ৰুম বনাই আছে, মানে নতুনকৈ আৰু ৰুম দিব। ইয়াত কম হৈছে চাগে, সেইটো কাৰণে আৰু ৰুম বনাইছে। আপোনালোকে মানে ইয়াত বোলে ৰুম মানুহ ফুল হৈ আছে নি, বুক হৈ আছে নি, চিন্তাই কৰিব নালাগে, মানে এভেইলেবল ৰুম আৰু, বহুত ৰুম আছে। এতিয়া যাওঁ আহক এই পানীৰ ওপৰত থকা ৰুমটোলৈ। ইয়াত আহি সেউজীয়া তামোল পুলিবোৰ, বেতেৰে বনাই থোৱা চকী, টেবুল, আমেজিং, আনএভেইলেবল, কি ক'ম আৰু। ৰিজৰ্ট বুলি ক'লে এনেকুৱা হ'ব লাগে আৰু, যাতে মানুহে তাত থাকি আহি ঘৰত আকৌ ক'ব নোৱাৰে যে থাকি বেয়া লাগিলে বুলি। হয় নাই, আপোনালোকে ক'বহো, আপোনালোকে কমেণ্ট কৰি জনাবহো, এই ৰিজৰ্টখন এনেই কেনেকুৱা লাগিছে বাৰু। এই ৰুমটোত সোমাই আহি মোৰ এটা বস্তু বেছি চকুত পৰি আছে, এই বেতেৰে বনাই থোৱা চাওকচোন, ইমান ধুনীয়াকৈ চকীবোৰ, টেবুলবোৰ ইমান মজা লাগিছে। চব বেতেৰে, চাওক, বাঁহৰ ব্যৱহাৰ নহয়, এইটো বেতৰ হয়। মজা লাগিছে দেখি। আৰু তাত বহি খাই থকা মুখগতি, পানী ভিউ, আমেজিং। আপোনালোক এবাৰ আহক, নিজৰ লভ পাৰ্টনাৰ লৈ আহিলেও আহক, নিজৰ ফেমিলি লৈ আহিলেও আহক, আহি থাককহি, মজা লাগিব। এয়া চাওক, কিনাৰত পূৰা মানুহে খোৱা এনজয় কৰি আছে।
আৰু মই ভিডিঅ' কৰি আছোঁ আৰু এই চুইমিং পুলটো মোক বেছি আকৰ্ষণ কৰিছে কিন্তু দেই ইমানেই মজা লাগিছে মই বাৰে বাৰে অকল চুইমিং পুলটো চাই আছোঁ এনেকুৱা লাগিছে মই গাটো ধুইয়ে যাওঁ নেকি কিন্তু কাপোৰ কানি নানিলোঁ গাইছ নহ'লে মই ধুই গ'লোহেঁতেন মুঠতে আপোনালোক আহিব প্ৰায়বোৰ দেখালোঁ আৰু যিবোৰ দেখাব ঠাইত গ'ল আপোনালোক আহি আৰু নিজে চাবহি আৰু ইয়াৰ যিটো সেউজীয়া গছ গছনি পুখুৰী ঘৰ গছ খোৱা খাদ্য চব মানে আমেজিং আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ আমাৰ যিহেতু টাইম কম আমি গৈ আছোঁ ঘৰৰ পিনে আৰু এখন বহুত দূৰত নাই ভটিয়াপাৰাত আছে আপোনাৰ চিনেমাৰ যিটো হল আছে হলটো ঠিক কিনাৰতে আছে আমি এতিয়া যাব ওলাইছোঁ জাম্পিং কৰি